সো আজি আমি ৰাতিপুৱা আৰু এবাৰ আহিছোঁ কাৰণ কি হৈছিলে পৰহি আমি এপতে আবেলি হৈছিলে এফালে বেলি ডুবে গৈছিলে তেতিয়ালৈ কি হয় ভেটফুলবিলাকৰ পাহিবিলাক বন্ধ হৈ গৈছিলে মানে জাপ খাই গৈছিলে যাৰ কাৰণে একচুৱেল যেটো কালাৰ হেতু ফুটি উঠা নাছিলে একেনে এতিয়া আৰু এবাৰ আহিছোঁ যাতে আপোনালোকক এই বিলখনৰ যেটো একচুৱেল বিউটি মানে কিমান ধুনীয়া লাগে যেটা সবফালে একদম গুলপীয়া ফুলেৰে ভৰ্তি হৈ আছে তাৰে কেনেকুৱা এটা বিউটি হয় হেতু দেখাবৰ কাৰণে এতিয়া আৰু এবাৰ আহিছোঁ বিলখনত প্ৰথম সোমায়ে আপোনালোকে কেইখনমান এনেকুৱা বাহৰ চকী দেখা পাব আৰু তাতে বহুত কেইটা ভিউ পইণ্ট আছে ভিতৰত দেখাই আছোঁ এইটো এটা ভিউ পইণ্ট আছে পাৰতে ইয়াৰ ওপৰলৈকে যাই ইয়াৰ পৰা কেনেকুৱা ভিউ হয় আপোনালোকক দেখাই আছোঁ এতিয়া আগফালৰ যিবিলাক ভিউ পইণ্ট আছে তালৈকে যাম এটা ভিউ পইণ্ট এই বিলৰ মাজতো আছে নাওৰে আমি তালৈকে যাম সো ইয়াত দুটা ভিউ পইণ্ট আছে এটাটো আছে এইটো ইয়াত এন্ট্ৰি ফি 10 টকা আৰু এটা তাতে আছে তালৈকে নাওত যাব পাৰিব আজি ৰাতিপুৱা আকৌ আহিছোঁ এই বিললৈকে কাৰণ যোৱা পৰহি কি হৈছিলে আহি পাওঁতে দেৰি হৈছিলে বেলি ডুবে গৈছিলে সেইকাৰণে এতিয়া আহিছোঁ কাৰণ এতিয়া দেখিব পাৰিছে গোটেই একদম ধুনীয়া ৰঙা ৰঙা হৈ আছে গোটেই ফুলবিলাক কাম ভালদৰে ফুলি আছে আৰু কি কৰিছে এই গোটেই বিলখনৰ মাজত এই এনেকুৱা বাহৰ চাংঘৰ বনাই দিছে যাতে ভাল এটা ভিউ ল'ব পাৰে চ' মই আছোঁ এতিয়া এই চাংঘৰটোত আৰু ইয়াৰ পৰা এই গোটেই বিলটোৰ ভিউ চাওক সপোন ভাল পোৱা তেজে তেজে উমাল উমাল ভাল লগা আৰু এইফালেও বনাই আছে তাতেও চাগে সেনেকুৱা আৰু এটা ভিউ পইণ্ট হ'ব গতিকে এই বিলখনত আপোনালোকে যিমান দূৰলৈ দেখা পাইছে ন গোটেইখিনিয়ে এনেকুৱা ৰঙা গুলপীয়া টাইপ ভেটফুলেৰে ভৰি আছে চ' বহুত ধুনীয়া ভিউ লগতে নানা ধৰণৰ চৰাই আছে গোটেই মাত শুনি আছে নিশ্চয় আৰু আহিলে দেখাব পাব কাৰণ এটা মোবাইলৰ কেমেৰা যেহেতু দূৰলৈ জুম কৰিব নোৱাৰি চ' আপোনালোকক মই দেখাব পৰা নাই কিন্তু ইয়াত বহু ধৰণৰ চৰাই আছে সৰু ডাঙৰ আৰু কি কৰিছে এই বিলৰ মাজত যেটো আপোনাৰ চাংঘৰ বনাই দিছে তাৰে ওচৰত এনেকৈ আপোনাৰ বাহৰ চকীও বনাই দিছে যাতে আপুনি বহি এই বিলখনৰ যেটো এটা ধুনীয়া সৌন্দৰ্য হেতু উপভোগ কৰিব পাৰে চ' আমি এতিয়া এটোত আছিলোঁ এতিয়া নাওলৈ আমাক সেইটো পাৰৰ পৰা নিব আহিছে মানে আনানে কৰি থাকে আৰু সেই পাৰৰ পৰা ইয়ালৈকে লৈ আহে আকৌ লৈ যায় অহা যোৱা 50 টকা এজন মানুহৰ মাজত এইটো এটা ভিউ পইণ্ট আছে ইয়ালৈকে বাৰু নাওত আহিব নালাগে কাৰণ পাৰৰ লগতে লাগি আছে আৰু ইয়াত এন্ট্ৰি ফি মাত্ৰ 10 টকা ইয়াৰ পৰা আপোনালোকে ভাল ভিউ এনজয় কৰিব পাৰিব গোটেই বিলখন দেখাই পাব এই বিলখন বহুত বেছিয়ে ডাঙৰ আৰু আপোনালোকে পাৰিলে ঠাণ্ডাৰ দিনত আহিব কিয়নো ঠাণ্ডাৰ দিনত এই গোটেই বিলটো এনেকুৱা গুলপীয়া ৰঙা ভেটফুলেৰে ভৰি থাকে বাৰিষা কালত কি হয় পানী বহুত বেছি থাকে তেতিয়া ভেটফুল বোলে মৰি যায় তেতিয়া কম থাকে সেইকাৰণে পাৰিলে ঠাণ্ডাৰ দিনত আহিব তেতিয়া ধুনীয়া ভিউ পাব আৰু যিমানে ফুল চুল বেছি থাকিব সিমানে চৰাই চিৰিকটিও বেছিকৈ আহিব তেতিয়া হয়তো এনেকুৱা ধুনীয়া ভিউৰ লগতে নানা ধৰণৰ চৰাই চিৰিকটিও দেখা পাব তেতিয়া আৰু ঠাইখন বহুতেই বেছি ৰিফ্ৰেছিং হয় কিয়নো ভিউ বহুত ধুনীয়া ভিউ এটা ধুনীয়া বতাহ লাগি আছে হাই হাল্লা নাই কাৰণ মেইন ৰাস্তাৰ পৰা অলপমান দূৰত আৰু ইয়াতে পিকনিকো খাব পাৰে মানে অলপ আগফালে পিকনিক খোৱা ঠাই আছে পিকনিকো খালে আৰু এটা ধুনীয়া ভিউ এনজয় কৰিলে এতিয়া এই গোটেই বিলটোৰ পাৰে পাৰে এনেকৈ ৰাস্তা বনাই আছে ৰাস্তা কাম হোৱা নাই এতিয়াও কি আছে চাগে ভালেখিনি কি কৈছে গোটেই বিলটোৰ পাৰে পাৰে এনেকুৱা ৰাস্তা হ'ব আৰু তেতিয়া এই ৰাস্তাৰে যায় গোটেই বিলটোৰ ভিউ এনজয় কৰিব পাৰিব আৰু ইয়াততো আছেই বহুতখিনি ভিউ পইণ্ট এইটো এটা আছে তাতে পানীৰ মাজত এটা আছে পানীৰ মাজলৈকে আপোনাক কি কৰে নাওখনে থ'ব যায় পিছত আকৌ ল'ব যায় চ' এতিয়া উত্তৰ বিলৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া আপোনালোকক মই এখন ষ্ট্ৰবেৰী বাগান আৰু ড্ৰেগন ফ্ৰুইটৰ বাগান দেখাম গতিকে বলক এতিয়া যাই আছোঁ ষ্ট্ৰবেৰী বাগানলৈকে আপোনালোকক দেখাম ষ্ট্ৰবেৰী খেতি কেনেকৈ কৰে মই অৱশ্যে দেখা নাই গতিকে বলক লেটছ গো ষ্ট্ৰবেৰী গাৰ্ডেনত গৈছিলোঁ যদিও তালামৰা আছিলে চ' তাতে দেখাব নোৱাৰিলোঁ তাৰ কাৰণে চৰি চ' এতিয়া আহিছোঁ ড্ৰেগন ফ্ৰুইটৰ গাৰ্ডেনলৈকে চ' বলক আমি ড্ৰেগন ফ্ৰুইটৰ গাৰ্ডেনখন চাওঁ এয়া ড্ৰেগন ফ্ৰুইটৰ গাৰ্ডেন চ' এইবিলাক চব ড্ৰেগন ফ্ৰুইটৰ গছ এনেকৈ পকাৰ পোষ্ট বনাই দিছে এটা এটাকৈ এডাল এডাল গছৰ কাৰণে এতিয়া ইয়াত লগা এইটো ছিজনত নালাগে নেকি এইটো ছিজনত নালাগে নেকি আচ্ছা গৰম দিনত লাগে আচ্ছা ঠাণ্ডাৰ ছিজনত এইটো নহয়
তো গৰমৰ ছিজনত হ'ব অলপ, সেইকাৰণে এতিয়া দেখিছে গছবিলাক গোটেই খালী খালী হৈ আছে, এডাল গছতো লগা নাই এতিয়া। আৰু তলত দিছে এনেকৈ খেৰ, তাত পকাৰ পোষ্ট বনাই দিছে গছডাল উঠিব পৰাকৈ। আৰু পকাৰ পোষ্টটোত কি কৰিছে, এনেকুৱা ৰিং টাইপ কৰি দিছে যাতে চবফালে ওপৰফালে ওলাই আহিব পাৰে যাতে। ড্ৰেগন ফ্ৰুট এবিধ বহুত দামী ফল হয়, কেজি প্ৰায় 300 পৰা 400 ভিতৰত হ'ব চাগে। আৰু ইয়াৰে খেতি অসমত বেছি নাই। আচলতে ড্ৰেগন ফ্ৰুটটো এটা কেকটাছৰ ফল বুলি ক'ব পাৰে, কাৰণ ইয়াৰ গছবিলাক দেখিছে পূৰা কেকটাছৰ দৰে কাঁইট আছে আৰু পাত নাই ইয়াৰে বেছিমান ধৰক নাই বুলিয়ে ক'ব পাৰি, কাৰণ এইটো এটা কেকটাছ টাইপ হয়। তো কেকটাছৰ পাত যিহেতু নাথাকে। আৰু ইয়াৰ খেতিটো দেখিব পাৰিছে, কাৰণ বহুতখিনি যত্নত কৰা হৈছে, পকাৰ পোষ্ট, একদম গোৰে গোৰে পানী। তো খৰচো আছে কিছু খেতিটোৰ নামত, আৰু সেই হিচাপে চাগে প্ৰফিটো আছে, কাৰণ ফলটোৰ দাম বহুত আৰু ফলটোৰ বহুতখিনি বেনিফিটছো আছে। তো বহুত ডাঙৰ এৰিয়া আচলতে এইটো, গোটেইখিনিতে এনেকুৱাকৈ ড্ৰেগন ফ্ৰুটৰ খেতি কৰিছে। ষ্ট্ৰবেৰী গাৰ্ডেনলৈকে গৈছিলোঁ, কিন্তু তলামৰা আছে, গতিকে ভিতৰফালে নোসোমালোঁ। গতিকে ষ্ট্ৰবেৰীৰ খেতি কেনেকৈ কৰে এয়া দেখাব নোৱাৰিলোঁ মই বেলেগ এদিন চেষ্টা কৰি চাম, যদি পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিম। এইবিলাক কি বস্তু চিনি পাইছেনে? এইবিলাক হৈছে লবৰ, বা কিছুমানে ৰবৰ বুলিও কয়, আমি আমাৰ গাঁৱলীয়া ভাষাত লবৰ বুলিয়ে ক'ব পাৰোঁ। চ' এইবিলাক কোম্পানীত দিয়ে, ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট বনায়, যেনেকৈ আমি কাপ পেঞ্চিলৰে হওক, কাপ পেঞ্চিল মোচাই হওক, বা বিভিন্ন ধৰণৰ যিমান যি আছে ৰবৰে বনোৱা সামগ্ৰী, প্লাষ্টিক বা কিবা কিবি, এইবিলাকত এইবিলাক ইউজ কৰে। চ' এইবিলাক এনেকৈ পাত্তাকৈ এওঁলোকে বনায় গছৰ পৰা, ৰসৰ পৰা। তাৰপিছত এইবিলাক কোম্পানীত দি, কোম্পানীয়ে নানা ধৰণৰ কেমিকেল ইউজ কৰি পেলাই বনায়, আৰু যাৰ যি বনাব থাকে। ত' এওঁলোকে কৈছে ড্ৰেগন ফ্ৰুটৰ যিটো ফুল ন, সেইটো বেছি ধুনীয়া বোলে, এপ্ৰিল মাৰ্চ মানত হয়, তেতিয়া বোলে বেছি ভাল লাগে। তো চাওঁ চেষ্টা কৰি, যদি কেতিয়াবা পাৰোঁ আহি পেলাই দেখাম আপোনালোকক। চ' আপোনালোকক ড্ৰেগন ফ্ৰুটৰ খেতি দেখালোঁ, আৰু ষ্ট্ৰবেৰী খেতি মই নিজেও চাব নাপালোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ। চ' বেলেগ এদিন চেষ্টা কৰিম। চ' বৰ্তমানৰ কাৰণে গোৱালপাৰা জাৰ্ণি আজি শেষ, আৰু স্পেচিয়েল থেংকছ এখেতলৈকে, সিদ্ধাৰ্থ ৰাভা, আৰু তাইলৈকে, গীতাশ্ৰীলৈকে স্পেচিয়েল থেংকছ এই দুজন মানুহলৈকে মোক গোৱালপাৰাখন ঘূৰোৱা দেখুওৱা গোটেইখিনি পাম। তো কেতিয়াবা আকৌ আহিম, আৰু বেলেগ বেলেগ ঠাইত প্লেন থাকিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ব্লগবিলাক চাবৰ কাৰণে। আৰু মই লৈছোঁ চিৰা আৰু নাৰিকল ইহঁতৰ ঘৰৰ পৰা বিহু বুলি। তো ঠিক আছে, আপোনালোককো বিহুৰ শুভেচ্ছা থাকিল, সকলোকে বিহুৰ শুভেচ্ছা থাকিল, আন্তৰিক শুভেচ্ছা থাকিল আমাৰ ফালৰ পৰা। ঠিক আছে, চাই পেলাই কোৱালি নবকো বাই বাই। চ' মই ৰুম আহি পালোঁ, আৰু কালি মই ঘৰলৈ যাম। যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পালে, তেতিয়াহ'লে ভিডিঅ'বিলাক লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো এনেকুৱা ধৰণৰ ব্লগছ আগলৈ আহি থাকিব। লগতে আকৌ এবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। পুনৰ লগ পাম এতিয়া নতুন ভিডিঅ'ত।